हेलो गाइस, आशा करो আপোনালোক সকলোৱে ভালে আছে। আজি আকৌ আমি গৈ আছো মঙ্গলদৈলৈ ঈদৰ শ্বপিং কৰিবলৈ। লগত মোৰ সৰু ভণ্টিজনীও আছে আৰু মোৰ মানুহজনো আছে। আমি তিনিজন মিলি আজি মঙ্গলদৈলৈ গৈ আছো ঈদৰ শ্বপিং কৰিবৰ কাৰণে। গমে পাইছে ঈদ আহি গৈছে, আমাৰ বছৰৰ মূৰত এবাৰ আহে ঈদ। তো এইটো ঈদত বহুত ফূৰ্তি লাগে। তো বাছত যাওঁতে মানুহজনৰ লগত দুই এটামান ৰিলছ বনালোঁ, চং দিব নোৱাৰোঁ, কপিৰাইট আহি যায়। তো ফাইনেলি আমি মঙ্গলদৈ পালোঁ আৰু আপোনালোকলৈ মোৰ তৰফৰ পৰা ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ সকলোৰে ঈদ ভালে ভালে পাৰ হওক, তাৰে কামনা কৰোঁ আল্লাহৰ ওচৰত। আৰু আমি মঙ্গলদৈ যাই কেনে প্ৰথমতে ষ্টাইল বজাৰখনতে সোমাই গ'লোঁ। তাতে যাই কেনে চাওঁ বহুত মানুহ, আৰু মানুহটো হ'বই, য'তে যাওঁ ত'তেই বহুত ভিৰ, খাৰুপেটীয়াতো বহুত মানুহ, মঙ্গলদৈতো বহুত মানুহ। তো মঙ্গলদৈত ষ্টাইল বজাৰত যাই কেনে দুই এযোৰ কাপোৰ চালোঁ, বহুত ভাল লাগিছে কাপোৰযোৰ। মানে ঈদ আৰু বিহু একেলগে পৰিছে, কাপোৰো উঠাইছে ভাল ভাল। এয়া আপোনালোকক দেখাইছোঁ কুৰ্তিবিলাক, অৰেঞ্জ কালাৰ কুৰ্তি, ৰঙা, কি ক'ম, বহুত ভাল লাগিছে কুৰ্তিবিলাক। আৰু মই দুই এটা ট্ৰাই কৰি চালোঁ, বহুত ভাল লাগিছে। তাৰ পৰা দুই এযোৰ কাপোৰ ল'লোঁ। আমি লোৱাৰ পিছত আকৌ আমি তাৰ পৰা ওলাই গ'লোঁ ভণ্টিৰ কাৰণে কাপোৰ ল'বৰ কাৰণে মহামায়াত। তো এইখিনি আছিলে আজি মিনি ব্লগ। চ' গাইজ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই গাইজ, লাভ ইউ।